নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমীয়া আহাৰ সোৱাদৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ইটো বাতিৰে এবাতি পকা অমিতাৰ পেষ্ট লৈছোঁ আৰু এয়া মই ভজা পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িখিনি মই অলপ ৰঙচুৱা কৰি ভাজি লৈছোঁ। আপুনি যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। মই পিঠাগুড়িতকৈ অমিতাৰ পৰিমাণটো বেছিকৈ লৈছোঁ। এয়া লৈছোঁ মই 5 চামুচ চেনি। চেনিটো আপুনি আপোনাৰ সোৱাদমতে দিব। ঘি লৈছোঁ 3 চামুচ আৰু অলপমান ইলাচি গুড়ি লৈছোঁ। এতিয়া মই কেৰাহী এখন গৰম হ'ব দিছোঁ। তাতে 1 চামুচ ঘি দিছোঁ। গেছৰ ফ্লেমটো মই ল'ত ৰাখিছোঁ। এতিয়া মই অমিতাৰ পেষ্টখিনি দি দিছোঁ। আৰু চেনিখিনিও ইয়াতে দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই দিম আৰু 10 মিনিটমান সময়ৰ কাৰণে এনেদৰে মই ভাজি থাকিম, যাতে অমিতাৰ কেঁচা গন্ধটো গুচি যায় আৰু কালাৰটোও চেঞ্জ হয়। এয়া দেখিছে অমিতাখিনিৰ কালাৰটো চেঞ্জ হৈছে। ইয়াতে মই ভজা পিঠাগুড়িখিনি দি দিম। এতিয়া মই ঘি 2 চামুচ ইয়াতে দি দিছোঁ আৰু ভালদৰে লৰাই লওঁ। ইলাচি গুড়িখিনিও দি দিছোঁ। এইখিনি মই এনেদৰে 1 মিনিটমান সময় এনেকৈ লৰাই নমাই থৈ দিম। এতিয়া মই লাড়ুকেইটা বনাই ল'ম। এই লাড়ুটো খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে যদি কেতিয়াও খোৱা নাই, এবাৰ খাই চাবচোন, খুব ধুনীয়া হয়। ভিডিঅ'টো চাই কেনে পায় কমেণ্ট এটা কৰি জনাব। লগতে লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।